মোর মিনতি তরা হয় যদি হেল্ল' বন্ধুসকল গুড মৰ্ণিং মৰ্ণিং শুই উঠিছোঁ এতিয়া আজি হৈ গ'ল আপোনালোকৰ ইংৰাজী নৱবৰ্ষ 2022 চনৰ আজি প্ৰথম মাঘৰ বিহু উৰুকা হয় চ' আজি সকলোলৈ মাঘৰ বিহুৰ শুভেচ্ছা থাকিল আৰু মৰ্ণিং শুই উঠিছোঁ চ' চাহ তাহ খাই মেলি আপোনালোকক লৈ যাম বজাৰৰ ফালে বজাৰত কেনেকুৱা কি চলি আছে বলক এইটো জুচ খাই লওঁ অলপ ডালিমৰ জুচ খাই লওঁ খাই চাওঁ ফ্ৰেছ হৈ গ'লোঁ এতিয়া বলক ৰ'ব মই পইচাই লোৱা নাই ন তো মেডামৰ পৰা পইচাটো লৈ লওঁ চ' মেডাম পইচাটো দিয়া কিমান দিবা পইচা 300 400 500 গন্তি কৰা 200 300 400 500 600 700 800 900 বাপৰে বাপ ইমান পইচা ন 1000 গন্তি কৰিব নাজানে 1 2 কে গন্তি কৰা জানুং দি নাজানা এক দুকে কওঁ বাৰে গন্তি কৰি আছে চা কৰা 1 2 3 4 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 হৈ গ'ল চ' এইটো পইচা লৈ মই বজাৰলৈ যাম চ' মই কাপোৰ এটা পিন্ধি লওঁ অ'কে হাঁহৰ দাম কেনেকৈ ডিঙিটো দীঘলকৈ ন গুড় কেনেকৈ গুড় কেজি কেনেকৈ 80 টকা ন লিকটীয়া হ'ব নে খাবলৈ কেনেকুৱা আছে খাবলৈ বঢ়িয়া আছে ন 1 কেজি কোমল চাউল পালোঁ এজন আমাৰ ঘৰৰ ওচৰৰ মানুহ সেইকাৰণে দিছে আৰু নহ'লেতো 80 টকাৰ তলত 100 টকাৰ তলত নাপাওঁ বুলি কৈছে তো কাঠআলু লাগিছিলে ন আমাক কাঠআলু ক'ত আছে এইফালে লাগি তাৰপৰা লৈ যাম মোৰ চেনেল এটা আছে ছাবস্ক্ৰাইব কৰি দিবি দেই এফালে বিক্ৰী কৰি আছে বৰা চাউলটো ইয়াতে ঠিক আছে তিলৰ পিঠা তিল পিঠা এইটো নাৰিকলৰ লাড়ু গুৰ পিঠা বহুত কিবা কিবি চাউল আছে মই চিনিয়ে নাপাওঁ ভালকৈ এইবোৰ চিৰা এইটো কি কলা চাউল নেকি কলা বৰা কেইটকা কেজি এইটো 100 টকা কেজি ন দামবোৰ বহুত জুই সমান দাম ক'বই নোৱাৰি আৰু কেইটকা পিচ জাল ধৰা পিয়ৰ হয় কেইটকা 3টাত 50 টকা এই বৰ দাম লৈছে আমাৰ ফালে জাল ধৰা চুঙা নাইকিয়া হৈ থাকিলে দাদা কিহৰ দৈ হয় এইখিনি গৰু নে ম'হৰ গৰু কোনটো ডেইলি 120 টকাকৈ গৰু গাখীৰ দৈ লৈ ল'লোঁ ইয়াত লওক গৰু দিব দেই মোকো গৰু পাণ এইবোৰ লোকেল নে ফাইনেলি ৰিক্সা এখন উঠি ল'লোঁ লগৰ নিচিনাই হয় আৰু চিনি পাওঁ তো উঠিব দিলে উঠি ল'লোঁ তো ৰিক্সাত বহি কিনে বজাৰ চাম আৰু অলপ বজাৰ কৰিব আছে কৰি ল'ম তাৰপিছত গুচি যাম আৰু এই অকণমান আগতে বজাৰ অলপ কৰি ল'ম ন ATC ওচৰত ভাড়া মাৰিছে মানে চব খোজকাঢ়ি কৰাই বজায় ন যিহেতু 300 400 হৈ যায় নে দিনটোত
300 চাগে হৈ যায় ন তোৰ টেনশ্যন নাই তই ধুনীয়াকৈ চলি আছ ন বেটেৰী ৰিক্সা এখন লৈ ল'বি আকৌ চ' তই অকণমান ৰখি দেচোন না যাওঁ যদি গৈ থাক 10 টকা হ'ব ঠিক আছে যা দেই মানুহ হৈছে নোহোৱা নহয় বহুত মানুহ হৈছে চ' মানুহ গাহৰি মাংস বিক্ৰী কৰি আছে বোলে বজাৰখন চাই ভাল লাগিছে আৰু বস্তু বিক্ৰী কৰি আছে মানুহে আমাৰ মাঘৰ বিহু বজাৰ কৰি আছে ভাইটিয়ে বস্তু হৈ গ'ল এতিয়া বেগ কিনিব লাগিব আমাৰ বস্তু বহুত হৈ গৈছে আমি বস্তু বেলেগত থৈ আহিছোঁ গতিকে বেগ কিনিবলৈ বেগ লৈ লোৱা ভাইটি বেগ ইয়াত বেগ আছে পিচ কেনেকৈ লৈছে 10 টকা নে 20 টকা 20 টকীয়া এটা লৈ ল এই ডাঙৰ 20 টকীয়া এটা লৈ মানুহ ইমান ভিৰ হৈছে নহয় ওচৰলৈ যাব পৰা গোটেইখিনি তাতে ভৰাই দিয়া দিয়ক আধা 1 কেজি দি দিয়ক 1 কেজি দিলে হ'ব 70 টকামান ল'বি দেই 70 টকা ল'ব 1 কেজি দি দিব 70 টকা ল'ব 30 মিক্স আছে ন 50 টকা কোনটো ভাল হ'ব এইটো লিখোঁতে বেছি হ'ব ন আঠাটো বেছি হ'ব এইটো 1 কেজি দি দিব 1 কেজি দিয়ক दो 1 केजी दो और नहीं चाहिए सुगा चाउल सुगा चाउल ने सुगार पिठा बहुत धुनियाको আছে এইটো তিলৰ এইটো হেৰি নাকল 60 টকা কাটলো 20 টকা তো বঢ়িয়া আছে বঢ়িয়া ক'ৰ হয় এইখিনি কাটলো এই মিঠা আলুখিনি লৈ গৈছে ন গৈ আলু কেনেকৈ 40 টকা কম নহ'ব 2 কিলোমান ল'লোহেঁতেন হা 70 টকা 2 কিলো ন কালাগান লৈ লৈছোঁ বহুত গৰম আছে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট জৰুৰ কৰিব আৰু আমি আজি উৰুকাৰ নিশা ভালকৈ ভোজ ভাত খাইছোঁ আপোনালোকে কেনেকৈ খাইছে বাৰু কমেণ্ট কৰি আমাক জনাওকচোন ধন্যবাদ